অনন্তৰ ভাইটিৰ নাম আকাশ, আমাৰ ভাইটিৰ নাম আকাশ। পুৰা একদম জ্বলিছে প্লেচ। সো হে গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল। আৰু আজি এটা বহুত স্পেচিয়েল ডে হয়। গৈ আছোঁ আপোনাৰ ৰাস্তাত, তাৰ আগত যাওঁ জল্দি জল্দি, মাহঁতক এটা জেগাত থ'ব আছে। এইফালে মোৰ লগত মাহী আছে, গুৱাহাটীত থাকে মাহী, আৰু বেছি দিন হোৱা নাই আহা। এইফালে ব'লা যাওঁ, দেৰি হৈছে। থাকক, আপুনি যাব নেকি? এইফালে খুৰা আছে, আৰু এইফালে ভাইটি। ঐ, সি কেমেৰা ফবিয়া নহয় হৈ আছে ইয়াৰ, মানে সেইটোৱে কেমেৰা ফ্ৰেণ্ডলি নহয়। তো আমি যাওঁ এতিয়া, আৰু দেৰি হৈছে। আপোনালোকক কৈ আছোঁ কোন আহিছে, আজি বহুত স্পেচিয়েল আহি আছে। তো গৈ লওঁ, আপোনাক দেখাইছোঁ ৰাস্তাত। তো দুটামান কাম আছে, তাৰ আগত কৰি লওঁ। এতিয়া বাই বাই, বাই বাই দিয়ক। তামোল খাই আছে। পাই গ'লোঁ, আৰু এইফালে মোৰ লগত কোন আছে চা, উদ্ধৱ আহি গ'ল। তো এতিয়া কাম দুটামান আছে, আমি কৰি আহোঁ প্ৰথমতে, তাৰপাছত গাড়ীখন ধুৱাব যাওঁ। আৰু তাৰপাছত তো কোন আহি আছে গম পাইছে আজি, আৰু ক'বতো দৰকাৰ নাই, আপোনালোকে গেছ কৰি ল'লে হ'ব, হয় নাই? তো এনেই তোৰ মতে কোন আহি আছে কচোন? ৰ গাড়ীখন ৰখাই লওঁ। অঁ, কোন হ'ব? চা, মই তোক বহুত দিনৰ আগত কৈছিলোঁ, মনত আছে নে তোৰ? আছে বাৰু অলপ চলপ। কোন কচোন? জটপাজি। অঁ, জটপাজি আৰু বিকাশ দা আহি আছে। তো এতিয়া কল কৰিছিলে, তো তাৰপৰা ওলাব 2টামান বজাত, ওলাব লখিমপুৰৰ পৰা। আৰু তাৰপাছত আমাৰ ইয়াত পাই যাবহি এৰাউণ্ড 4টা-5টা। তো কি জানি যাবও পাৰোঁ, চাই লওঁ। তো ব'লক গৈ থাকোঁ এতিয়া। তো এতিয়া ক্ৰছ ৰোড আকৌ পাই গ'লোঁ, সেই গাড়ীখন ধুৱাবলৈ। এইফালে চাব পাৰে, এইটো এখন গাড়ী ৱাছ হৈ আছে। এইফালে এইকেইটা পাই গ'লি চব। তো ইয়াতে পাই গ'লোহি আকৌ, আৰু এনেই ৱাছ কৰি লওঁ। আৰু হেৰিত বেছি চাউণ্ড ওলাই আছে কেনে অলপ দেৰিকৈ কি হ'ল লীলা, কি হ'ল? কি চিনেমেটিক্সত? তো গৈ লৈ এতিয়া মানে বিকাশ দাত পাবহি অলপ দেৰিকৈ, বেছি দেৰি নাই আৰু। তো আজি কাঞ্চনজংঘাত ষ্টে কৰা হ'ব নেকি? তো তাতে যাওঁ আজি, গৈ লওঁ। আৰু এতিয়া গাড়ীখন চাফা কৰাই লওঁ, তাৰপাছত গৈ আছোঁ। ব'লক, বেছি চাউণ্ড মানে বহুত চাউণ্ড আহিছে নহ'লে। তো আমি এতিয়া ওলাই গ'লোঁ, আৰু মানে বৰষুণ আৰম্ভ দি দিলে, আমি ওলাই গ'লোঁ। তো এতিয়া অলপ কমিছে বৰষুণ যি হ'লেও। তাৰপৰা এতিয়া ইয়াত অকণমান দেৰি ৰখিছোঁ, দুটামান কাম আছে। আৰু তাৰপাছত এতিয়া বাজি গ'ল 4:42। বিকাশ দাই পাবলৈ হৈ গৈছেহি। তো আমি এতিয়া বগীবিল গৈ আছোঁ। তো আজি কাঞ্চনজংঘাতে থকা হ'ব নেকি, এনেকুৱা প্লেন হৈছে দাদা আৰু বিকাশ দাদাৰ। এতিয়া কি হয়, তো আমি গৈছোঁ এতিয়া থাকিবলৈ। তো কি হয় চাওঁ তাতে। তো গৈ লৈ এতিয়া আপোনালোকক আৰু কৈ আছোঁ। তাৰপিছত এতিয়া ব্ৰুনো আৰু দাদা আৰু ভাইয়া তাত গৈছে, মই আৰু মাইনা গৈছোঁ। মাইনা বাইদেৱে দোকান গৈছে। তো আপোনালোকক চব জনাই আছোঁ। তো বহুত এক্সাইটেড হৈছোঁ জটপ্ৰভজ্যোত আৰু বিকাশ দাক লগ কৰিবলৈ। আৰু আহি আছে সমীৰণ আহিছে, আৰু কোন কোন আহিছে জানো, আহি আছে এতিয়া সকলোখিনি লগ পাম তাত গৈ। তো ব'লক গৈ থাকোঁ আমি। তো এনেকেই আৰু বৰষুণ বতৰত গৈ থাকোঁ। এতিয়া চিপ কৰিছে, ওলোৱা টাইমত খালি বহুত বেয়াকৈ মানে বৰষুণ দি দিছিলে। তো গৈ থাকোঁ ব'লক, এতিয়া বেছি দেৰি নকৰোঁ, ব'লক গৈ থাকোঁ। এতিয়া এইফালে পাই গ'লোহি আমি, আৰু ফাইনেলি বিকাশ দা পাই গ'লি, আৰু জটপ্ৰভজ্যোতিও পাই গ'ল, বিকাশ দা সমীৰণ দা চব পাই গ'লি। তো ইয়াৰ পৰা এতিয়া আমি কাঞ্চনজংঘা যাম। তাৰপাছত আপোনালোকক কৈ আছোঁ কি হৈছে। পুৰা একদম মানে উৰি আছে, আমি ধৰিবই পৰা নাছিলোঁ বিকাশ দাই কোনখনত আহি আছিলে। তো মানে পটককৈ পাৰ হৈ গ'ল, তাৰপিছত ঘূৰি আহিছোঁ। আৰু আমিও পাইছিলোহি, আৰু বিকাশ দা পাইছে। অনন্তৰ ভাইটিৰ নাম আকাশ, আমাৰ ভাইটিৰ নাম আকাশ। পুৰা একদম জ্বলিছে প্লেচ। বিকাশ দাও পাই গ'লি। তো এতিয়া আমি গৈ থাকোঁ, আৰু যাওঁ ব'লক, আপোনালোকক কাঞ্চনজংঘা লগ পাই আছোঁ চবকে। তো এতিয়া আমি গৈ আছোঁ কাঞ্চনজংঘাত বটিং বোলে, সেই উঠিবলৈ। আৰু এইফালে বিকাশ দা ৰেডি হৈছে, এইফালে পাজি আহি আছে তাত। তাৰপিছত এইফালে যাম আৰু এতিয়া। বিকাশ দা ফাৰ্ষ্ট টাইম ব'লক মোৰ ফাৰ্ষ্ট টাইম। মই পুৰা ব্ৰিজৰ ওচৰত পুৰা এতিয়া ঘূৰিম আৰু ইয়াতে। ব'লক যাওঁ, ৰখি আছোঁ। তো আমাৰ ব্ৰুনোও আহিব এতিয়া, ভাইয়া আৰু ব্ৰুনো সিহঁতিও যাব। তো ব'লক গৈ থাকোঁ। ব'টটো ষ্টাৰ্ট হৈ গ'ল, যাব লৈছোঁ এতিয়া।
তো এতিয়া খানা খাব বহিছোঁ আৰু সকলোৱে তাৰপিছত এইফালে বিকাশ দা খানা নহয় ভাত খাব গৈছে মোৰতো এইটো বিকাশ দা কি শ্বুটিং আছে ন আপোনাৰ আকাশে বহুত মিছা কথা হয় দেই ব্লগত খানা খাব গৈছে ভাত খাই আছে ঠিক আছে খাই লওঁ আমি ব্ৰণৰ খানাটো খাই আছে হা ব্ৰণৰ কাৰণে খানা খাইছে कोई बात नहीं ब्रूनो कहाँ है भैया हम लोग को आप लोग को भी ब्लॉक करना